Good morning friends. পুনৰবাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি বেটাটো আমাৰ কি কৰিছে দেখিছে নহয় আৰু এইটো আমাৰ হুনুৱে আজি ধুনীয়াকৈ গাটো ভাল পাইছে মানে আৰু জ্বৰটো হৈ আছিল যে মই আগৰ ভিডিঅ'টোত কৈছিলোঁ আৰু হেয়া আমাৰ হুনু একদম ধুনীয়াকৈ জ্বৰটো ভাল হৈ গ'ল দৰৱ খাই দিলে গুড বয় আৰু এতিয়া বেটাই খাই আছে কি খাই আছা কৈ দিয়া ফ্ৰেণ্ডছবোৰক কৈ দিয়া কি খাই আছে কাজু খাই আছে এইটো কাজু লাগি আছে মানে কেনে খাইছা কাজু আৰু পাপাৰ লগত তুমি বাইকত উঠি কোনফালে গৈছিলা হেনেকে এপাক গৈছিলে বাইকত উঠি ন ভাল লাগিলে নে গৈ ভাল লাগিলে আৰু এতিয়া মিষ্টাৰ কামলৈ গ'ল আৰু বেটা আৰু মই এনেধৰণে ৰখি আছোঁ মানে বেটাই অকণমান এই বিচনাখনত খেলিছে আৰু মই ভাবিলোঁ তাৰ লগতে অকণমান বোলো আৰম্ভ কৰি থওঁ এই খেলাবোৰ আজি ধুনীয়াকৈ খেলিবলৈ সি চেষ্টা কৰিছে মানে কালিও ভাল হৈছে কিন্তু কালি ইমান খেলা নাছিলে আজি নাচি দিছে দেই ফ্ৰেণ্ডছবোৰক নাচি দিয়ে নানে আছে এইখন মাস্ক নে কিছু আছে মইনা মাস্ক এখন বেটা মাস্ক দেখিছা নাই আমাৰ হুনুৱে মাস্ক মাৰিছে ইয়া নাই মৰা আৰু এতিয়া পাপাক বাই বাই দি থৈ আহি বেটা এটা কাজু খালে মই এটা খালো ন খালা তোমাৰ জ্বৰটো ভাল হৈছে ভাল হৈছে এতিয়া হুনু লাগিছেনে নাই লগা কেলে এনে নাই লগা এনে কৈছে আৰু ন আৰু আমি ৰ'দত ৰখিছিলো যে আৰু এটা কাজু ল'লে ইয়াৰ বহুত দেৰি লাগে মানে কাজুটো খাই থাকোঁতে কি আৰু মছলা আহি মই কেনেকৈ লৈছে এয়া মোৰ ওচৰত বহিছে দেই শুনোৱে এইটো মই ধুনুটো এনেকৈ হাঁহি থাকিলেই ভাল লাগে ন এতিয়া আমাৰ বেটা দুপৰীয়া হৈছে শুব আৰু বেটা শুই থাকোঁতে মই ভাত পানী বনাই আজৰি হ'ব লাগিব এইয়া ইমান ভিতৰত ঠাণ্ডা এই ৰুমটোত ৰ'দ অহা নাই যে আৰু এইটো আমাৰ হুনুটোৱে কি কৰিছে গম পাইছানে এইডাল টৰ্চ লাইটৰ চাৰ্জাৰ হয় আৰু এনেধৰণে মোবাইলৰ পিনটোত লগাই পেলানি সি ৰ'দত চাৰ্জ দিছে ৰ'দত দিছা নি মোবাইলটো ইফালে থৈ ৰিয়েলমি C25টো তাৰ চাৰ্জ দিছে দেই বহুত দিন মোবাইলটো ক'ত থাকিলে দেখাই নাপায় দুদিনমান আগত পালে আৰু এই চাৰ্জ দি থৈছে ইয়াৰ পৰা চাৰ্জটো গৈছে আজি মানে ৰাতিপুৱাৰ পৰাই খেলি আছে এই বিচনাখনত চাৰ্জাৰডালত চাৰ্জাৰডালতে শুই দিছে পাই উঠি দিয়া নহয় ইয়াত ধুনু বাৰ্থডে যোজা কোন যোৰ দুপালি কি চাইছে বা এনেকে কি চাইছা আৰু মানে খিৰিকীখন বতাহ আহে সেইটো কাৰণে মাৰিব পৰা নাই হুনুৱে কিউটকে চাৰ্জ দিছে কিউট হেল্ল' ফ্ৰেণ্ডছ এতিয়া আমি ভাত পানী খাই আজৰি হ'লোঁ বেটা উঠিছেহে বেটাক কৈছিলোঁ যে অথনি শুৱা বুলি উঠিছে আৰু আমাৰ বেটা এতিয়া ভাত খাবহে দেই মই ভাত পানী খাই আকৌ ঠাণ্ডা পৰিলে নহয় ৰ'দটো গ'লগৈ তাইকে মুখ চুখ ধুইছে মুখত এটা আমলখি ভৰাই দিছে সেইকাৰণে মুখখন পূৰা ফুলি আছে আৰু বেটা শুই উঠি লাগি গ'লগৈ চাৰ্জাৰৰ কামত চাৰ্জিং টাইমত ন বেটা হেল্ল' এইফালে হাই কৈ দিয়া হাই মই এতিয়া উঠিলোঁ শুই ঠাণ্ডা বতৰ যিহেতু শুই ল'লে আৰু আমাৰ খেতি কি কৰি আছা খানা খাই আছো অলপ খানা খাই লওক তেতিয়া তুমি যে এপাত পিন্ধিবলৈ লৈছা ইয়াৰ লগৰ পাত কি কৰিলা ক'ত ইয়াৰ লগৰ আৰু পাত চেণ্ডেল ক'ত থলে কি যে এবাৰহে ইয়াৰ বা লগৰ পাত কি হ'ল তুমি নাই পোৱা হালধীয়া এপাত চেণ্ডেলে আৰু এপাত সি ক'ৰবাত পেলাই দিলে
কাৰণে ভাল লাগিছে নে হেল্ল' ফ্ৰেণ্ডছ এতিয়া আকৌ আহি গ'লো মই আপোনালোকে হেল্ল' ফ্ৰেণ্ডছ মই এতিয়া আপোনালোকৰ ওচৰলৈ আকৌ আহি গ'লোঁ আৰু অহাৰ কাৰণ আছে এই চোলাটো যোৱাকালি নে দুদিন আগত আকৌ দেখুৱাইছিলোঁ আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ মানে এইটো আজি আহিছে ৱাছকোটটো ভাবিলোঁ ভিডিঅ'টো ল'ৰাই আনিছে সূতা সূতাটো কি কৰিব মই হাৰিলোঁ নহয় মই হাৰিছোঁ ক'ত লেতেৰা দেখিছা তুমি ক'ত লেতেৰা আছে লেতেৰা নাইতো আৰু এইটো অহাৰ লগে লগে মই মানে এইটো পিন্ধিলোঁ আজি কেনেকুৱা লাগিছে পইচাটামান দি দিয়ে জাষ্ট দেখুৱালোঁ আৰু চিম্পল মানে গিফ্ট দিয়া বস্তু ভাল আৰু বহুত আৰু মই এটা দিলোঁ গিফ্ট এখেতক দেখুৱাইছোঁ এইটো ঠাণ্ডা দিনত হয় বেটা কি জুপিছা আৰু মই এইটো দিলোঁ মিষ্টাৰক মানে এইটো জেকেটে পৰে জেকেটে নহয় জেকেটে কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে মই একোৱেই নিদিয়া বুলি কয় সেইটো কাৰণে আজি এইটো দি দিলোঁ তোমাৰ চইচত ভাল লাগিছে এই প্ৰাইচটো হৈছে এইটো যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰে আৰু মই এদিন কৈছিলোঁ বোলো ঠাণ্ডা দিনত জেকেট এটা দিম বুলি সেইটো কাৰণে দি দিলোঁ কোনটো কালাৰটো ময়ে দিলোঁ পিছে ক'লা ফ্ৰণ্ট চাইডটো দেখুৱা ফ্ৰণ্ট চাইডটো দেখাই নাই চেইনডাল মাৰি খাব লাগিব তেতিয়া অ পাপা কি আনিলা কি আনিলা কাগজ কাগজ আনিলা এইয়া এইটো পাপালে আজি আহিলে নহয় গম পালা নাই হে পেটা আনিছে কেলেণ্ডাৰ আনি পেলাই অ পাপা তাৰমানে চুইছে আৰু বস্তুটো সেই জাননী দিছে অ পাপাকে আৰু এইটো মিষ্টাৰক কেনেকুৱা লাগিছে আপোনালোকৰ আছে নে কওকচোন কেনেকুৱা লাগিছে ভাল লাগিছে আপোনালোকৰ ওচৰতে কৈছো ভাল লাগিছে তুমি দিয়া বস্তু কি বেয়া লাগিব নেকি ইমান ধুনীয়াকে গিফ্ট দিছা তুমি দিয়া বস্তু কি বেয়া লাগিব নি ইমান ধুনীয়া গিফ্ট দিছা দিব লাগে কেতিয়াবা মৰম চেনেহটো থাকি যায় যেনেকে মই তোমাক তুমি মোক অৱশ্যে কম দিয়া মই তোমাক যিমান দিওঁ তুমি দিবই লাগিব তুমি মেইন মানুহ দিবই লাগিব বেটা কি কৰিছা তুমি মেইন মানুহ নহয় আৰু আজিনো কি অভ্যাস হ'ল বেটা একদম বাথৰুমৰ এডোখৰত বহিছে এইটো কাৰণে এইটো ডাঙৰ হ'লে বিশ্বাস নকৰিব সেইটো কাৰণে মই ইয়াত চিন দি থৈ দিছোঁ ৰাখি পেলানি তেতিয়াহে ক'ব পাৰিব ইয়াৰ পেণ্টটো তিতিলে আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সময় দিওঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু যদি আমাৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই 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 দিদে কেলে নিদিয়ে মায়ে দিলে কাৰণে বাই বাই নিদিয়ে দেই আৰু মায়ে যদি নিদিয়ে তেতিয়া বেটাই বাই বাই দিয়ে মই দিয়া নাই মোক বেয়া পালে মায়ে দিছে বাই বাই দি দিয়া ফ্ৰেণ্ডছবোৰ ঠিক আছে তেন্তে